গাইছ চাওঁতে 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 নতুন বছৰ আহি পাবাৰ হ'ল 2024 চনো যাবাৰ হ'ল। এতিয়া 2025 চন আহি পালা। চবৰে মনৰ আশা কিবা এটা আছিল, কিবা এটা কৰিম বুলি বা কিবা এটা নতুন বস্তু কৰিম বুলি বা চবৰে মনৰ আশা, সকলোৰে সপোন থাকে একোটা একোটা নিজা 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 স্বাৰ্থত। কিন্তু 2024 চনটোতো এনেকৈ গেলে, 2025 চনটোত সেইটো কাম যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, সকলোৰে সেইটো মনৰ আশা পূৰণ হওক। 2025 চন বুলি চবকে মানে কি হেপী নিউ ইয়াৰ জনালোঁ। আৰু দ্বিতীয়তে সকলো কুশল মংগলে থাক ভাই, একো মানে সেই নকৰবি, মানে কি বেয়া কাম নকৰবি আৰু বেছি মানে কি বস্তুটো নাখাবি। বস্তুটো খালি বিপদত বহুত পৰে মানুহে, গতিকে বস্তু কমে দিবি পাৰলি। সেই 2025 চনটো এনেকুৱা টাৰ্গেট লৈ এটা যে 2024 চনত নৰা কামটো সেইটো যাতে 2025 চনত ক্লিয়াৰ কৰিব পাৰোঁ, ঠিক আছে না? এনেকুৱা মাথা মাৰ চবে, আৰু ভাল সংগ দিবি, ভাল লগ বন্ধুৰ লগত ঘূৰবি। গতিকে এতিয়া শুভৰাত্ৰি, নতুন বছৰ আহি আছে। চবকে মোৰ ফালৰ পৰাই হেপী নিউ ইয়াৰ চবকে। আৰু দ্বিতীয়তে আমাৰ আৰু অসমীয়া মানুহৰ আহি আছে একদম ভোগতে ভোগালী, আমাৰ ভোগালী বিহু। গতিকে এই ভোগালী বিহুটো উদযাপন কৰ সুচল মংগল কৰি। সেনেকুৱাই আৰু কি কৰবি আৰু, জীৱনটো চলাব লাগলি সুখ দুখ মাজতে চলি যাই থাকিব লাগব। 2024 চনত নৰলোঁ, আমি 25 চনত নিশ্চয় কৰিব পাৰিম কিজানি, মনৰ আশা লৈ পেলাই সকলোৱে এইটোৱে ভাৱনা হৈ থাকে। কিন্তু বছৰ জুৰি যায় পাৰ হৈয়ে আছে, মনৰ আশা পূৰণ হোৱা নাই। ইটো প্ৰব্লেম শেষ কৰিলি আকৌ সিটো প্ৰব্লেম আহে, হয়নে নহয় গাইছ? ক'বচোন একবাৰ। এনেকুৱা মোৰ লগত হৈ আছে, সেইকাৰণতে মই কথাষাৰ ক'লোঁ। মানে কি ইটো প্ৰব্লেম শেষ কৰি উঠোঁ আৰু সিটো প্ৰব্লেম হৈ উঠে, আৰু সিটো প্ৰব্লেম শেষ কৰোঁ অৱস্থাত আকৌ এটা নতুন প্ৰব্লেম মানে কি আহিয়ে যায়। গতিকে এনেকুৱাৰ মাজদিয়ে চলি যাই থাকিব লাগিব। আৰু কিবা এটা কৰিম বুলি মনটোতে ভাৱ ল'লেও মানে সিটো কামটো কৰিবই নোৱাৰোঁ, তাৰে মাজেদি মানে কি কৰি যাই থাকিব লাগিব। অলপ অলপকৈ ইটোও কৰিব লাগিব সিটোও কৰিব লাগিব, তাৰে মাজেদিয়ে আৰু সম্পূৰ্ণখিনি মানে কি চবকে আশা দিছোঁ মোৰ ফালৰ পৰাই। যদি আৰু কৰিব পৰা নাই এইটো কৰিব পাৰিবি দে, যে ভালকৈ থাকবি। ছাবস্ক্ৰাইব কৰবি মোৰ চেনেলটো হা, নতুনকৈ খোলা চেনেল দে। বাই।